নমস্কাৰ। বহুদিনৰ পৰাই গোলাঘাটৰ আঠখেলীয়া নামঘৰ ভাগলৈ যাম বুলি ভাবি আছোঁ। আজি সেই সৌভাগ্যটো হৈছে। মই ইতিমধ্যে গোলাঘাটৰ আঠখেলীয়া নামঘৰ ভাগত উপস্থিত হৈছোঁ। আহক তেন্তে চাওঁ নামঘৰ ভাগৰ ভিতৰ চৰা। এয়া নামঘৰৰ প্ৰথম গেটখন। ইয়াৰ পাছতে নামঘৰ ভাগত এয়া প্ৰৱেশ কৰিছোঁ বাউণ্ডেৰীত। বহুত মনোমোহা দৃশ্য। সঁচাই বহুত ভাল লাগিছে ইয়ালৈ আহি। এয়া প্ৰথমতে সোমাওঁতেই ইয়াত হাত ভৰি ধোৱাৰ ব্যৱস্থাটো বহুত সুন্দৰ আৰু চাফা। ইয়াত হাত ভৰি ধুই লৈ এয়া ২ নম্বৰ গেট ভাগ পাৰ হৈছোঁ আৰু এতিয়া নামঘৰৰ শৰাইভাগ আৰম্ভণিতে পাইছোঁ বাৰু। বহুত ডাঙৰ, সঁচাই বহুত ধুনীয়া। প্ৰৱেশ কৰিয়ে বহুত ধুনীয়া লাগিছে। ইয়াৰ সন্মুখৰ বাটচৰাটো বহুত ভাল লাগিছে। ইয়াৰ পাছত ইয়াত নমস্কাৰ জনাইছোঁ নামঘৰ ভাগত প্ৰৱেশ কৰিবৰ কাৰণে আৰু এয়া প্ৰৱেশ কৰিছোঁ। নামঘৰৰ ভিতৰ ভাগ ইমান ধুনীয়া, মনোমোহা। সঁচাই ইয়াৰ চৌহদটো বহুত ধুনীয়া, চালেই বহুত ধুনীয়া লাগিছে। সঁচাই মনোমোহা দৃশ্য। আৰু ইয়াৰ ওপৰৰ ভাগটো এখন গামোচাৰ দৰে ওপৰত সজোৱা হৈ আছে আৰু বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ পণ্ডিতজীৰ সৈতেও বা পণ্ডিতগৰাকীৰ সৈতে, পূজাৰীজনৰ সৈতেও লগ হৈছোঁ। ইয়াৰ পাছত আমি নামঘৰৰ পৰা ওলাই আহি বাউণ্ডেৰীটো এপাক চাইছোঁ আৰু বাউণ্ডেৰীত এটা পুখুৰী আছে, তাত কাছ আছে। বহুত ধুনীয়া লাগিছে পুখুৰীটো। আৰু ইয়াত এখন দীঘল চকী এখন আছে, এইখনো লোহাৰৰ। প্ৰতিটো বস্তুৱে চাই বহুত ভাল লাগিছে ইয়াত। এইখন হৈছে লোহাৰৰ চকীখন, বেঞ্চিখন আৰু ইয়াৰ পাছত এয়া হৈছে লোহাৰৰ বেঞ্চিখন। বহুত ধুনীয়া লাগিছে। ইয়াৰ পাছতে আমি নামঘৰৰ পৰা মূল দুৱাৰেদি ওলাই আহিছোঁ। ওলাই আহি ইয়াত নমস্কাৰ জনাইছোঁ। নমস্কাৰ জনাই পুখুৰীৰ পাৰটোও চালোঁ বাৰু। বহুত ধুনীয়া লাগিছে ইয়াত। সঁচাই বহুত ধুনীয়া। আপোনালোকো এবাৰ আহিব। এয়া নামঘৰৰ পৰা ওলাই আহি নামঘৰত নমস্কাৰ জনাই এইবাৰ নামঘৰৰ পৰা ওলাইছোঁ আৰু হয়, আজিলৈ চৌহদটো পাৰ হোৱা নাই বাৰু। নমস্কাৰ জনাই এতিয়া নামঘৰৰ পৰা পুনৰ গাড়ীৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। তাৰপিছত ওলাই ইয়াত শুনিয়ে আছোঁ নামঘৰ বেলেগ এভাগ নামঘৰ লগতে ওচৰতে থকা নামঘৰ ভাগত খোল প্ৰসংগ চলি আছে। প্ৰতি মুহূৰ্ততে ইয়াত পূজাৰী থাকে, 4জনকৈ পূজাৰী থাকে। পূজাৰীজনক লগ পাই গম পাইছোঁ। বহুত ধুনীয়া পৰিৱেশ ইয়াত। সঁচাই বহুত ভাল লাগিছে। আপোনালোকো এবাৰ আহিব ইয়ালৈ। তাৰপিছত ইয়াত সকলো বস্তুৱে চেণ্ডেল থোৱাৰ সুবিধা আছে, গাড়ী মটৰ থোৱাৰ সুবিধা আছে। বহুত পৰিপাটিকৈ সকলো কামেই ইয়াত সুন্দৰকৈ সজোৱা হৈছে। সকলোবোৰ বস্তুৱে সুন্দৰ ইয়াত। বহুত ভাল লাগিছে। মন্দিৰত সোমোৱাৰ পথৰ দুই কাষে বহুত ওখ ওখ গছবোৰ আছে। বহুত ধুনীয়া গছবোৰ। ইয়াত ছাঁ পৰি থাকে। গৰমৰ দিনতো ধুনীয়া, বহুত ধুনীয়া। সঁচাই ইয়াত বহুত সুন্দৰ পৰিৱেশ। এতিয়া আমি মুখ্য দুৱাৰেদি ওলাই যাবলৈ ওলাইছোঁ। সঁচাই বহুত ধুনীয়া পৰিৱেশ। আজিলৈ নমস্কাৰ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব।